মই আহিছোঁ কলকাতাৰ হস্তমেলা চাবলৈ আৰু মেলাখন আপোনালোকেও চাই থাকিব ভিডিঅ'টো। Good evening, welcome back to Himatri's vlog. এয়া মোৰ ফ্ৰেণ্ড হয় পিয়াক্ষী আৰু আমি দুজনী বহুত দিনৰ মূৰত লগ পাইছোঁ, 1 বছৰ হ'ল ন। তাৰপিছত এতিয়া আমি অকণমান ওলাই আহিছোঁ আৰু দেখুৱাম আপোনালোককো, তো ভিডিঅ'টোৰ লগত কানেক্ট হৈ থাকিব। মেলা খালি ওচৰ পাইছোঁহিয়ে, মানে গেটটো বুলি ভাবি পেলাই আমি গেটটোত নামিলোঁ, কিন্তু গেটটোত নাই হোৱা, গেট 1তহে হৈছে আৰু আকৌ সেইকাৰণে অকণমান খোজকাঢ়ি যাব লগা হৈছে। আৰু এতিয়া আমি মেলা খালি পালোঁ, সেয়া পিয়াক্ষী অকণমান তাই নাচাই লাজ কৰে, কিন্তু আকৌ দুজনী আহিছোঁ যেতিয়া দুজনীয়ে ওলাইছোঁ ন। মেলাখন ইক' পাৰ্ক 1ত গেট 1ত হৈছিলে। মেলা খালি পালোহি আৰু বেকগ্ৰাউণ্ড গান বাজি থকাৰ কাৰণে বেকগ্ৰাউণ্ডত মই সেইটো কাৰণে মিউট কৰি দিলোঁ আৰু মিউট কৰি কাৰণে মই ভইচ অভাৰ কৰি আছোঁ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, এনজয় কৰিব, কাৰণ হাতেৰে বনোৱা হস্তমেলা চাব আহিছোঁ আৰু সম্পূৰ্ণ মানে মানুহে নিজে কৰি থাকি কামবিলাক কৰি আছে আৰু চাই ভাল পাব আপোনালোকে। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই ল'ব। এইখিনি লেডাৰৰ বেগ আৰু এইটো অৰিজিনেল লেডাৰ বুলি কৈছে, যিহেতু তেওঁলোকে কৈছে আমি তাৰ ওপৰত ভিত্তি কৰি আপোনালোককো জনাইছোঁ। ৱেষ্ট বেংগলৰ বহুত কেইখন মানে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰাই মানুহ আহি মানে তেওঁলোকৰ যিটো মানে পৰম্পৰাগত সা সঁজুলি, বয় বস্তু এইবিলাকৰ ওপৰত এইখন মেলা হৈছে। কাৰণ যেনেকৈ মানে এখন ষ্টেটৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা আহি পেলাই তেনেকুৱাই ধৰণৰে। তো যিহেতু আমি ভাবিছিলোঁ প্ৰথমতে ষ্টেট ৱাইজ আহিছে বুলি ভাবিছিলোঁ, আমি প্ৰথমতে অসমৰ পৰাও অহা বুলি ভাবিছিলোঁ, কিন্তু এখন অকল ৱেষ্ট বেংগলৰে হয় মেলাখন। চ' ৱেষ্ট বেংগলৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা আহিছে আৰু মই জনাত মেক্সিমাম ঠাইৰ পৰা আহিছে, মই চিনি পোৱা ঠাই, কাৰণ চাই যাব নামবিলাক দেখাই আছে, চববিলাক দেখাব নোৱাৰিলেও কেইবাখনৰ নাম দেখাইছোঁ, চাব আপোনালোকে। এয়া মাটিৰে বনোৱা মূৰ্তি, ভগৱানৰ মূৰ্তি, গণেশ বাবাৰ মূৰ্তি আছে। তাৰপিছত ইফালে আছে এইবিলাক গহনা, মানে কাণফুলি, ডিঙিত পিন্ধা গহনা। এইখিনি হ'ল ডিঙিত পিন্ধিব পৰা গহনা, মানে মণি হাৰি আৰু গলপতা টাইপৰ আছে আৰু। এয়া মোৰ লগৰ পিয়াক্ষী, মই আৰু পিয়াক্ষী গৈছিলোঁ আৰু মই তেনেকৈ বেক কেমেৰা দি উঠাৰ কাৰণে মোৰ মানে এইটো হেৰিয়ে নহ'লগৈ, কাৰণ মই ইমানেই মেলাখন চালোঁ, ইমানেই এনজয় কৰিলোঁ, মানে যাতে মই যেনেকৈ ভাবিছোঁ, মই যেনেকৈ চাই ভাল পাইছোঁ, আশা ৰাখিলোঁ আপোনালোকে ভাল পাব। তো সেইটো ওপৰত লক্ষ্য ৰাখি মই নিজৰ ফালে মানে মই ভিডিঅ' কৰিবলৈ পাহৰিয়ে গ'লোঁ। ইভেন বিশ্বাস কৰিব, ফটো একপি উঠিবলৈও মোৰ মানে মনত নৰলগৈ। মই খালি ভিডিঅ' কৰি গৈছোঁ যাতে আপোনালোকে চাওক, আপোনালোকে যাতে দেখা পায় কালচাৰেল যিবিলাক বস্তু আছে, এইবিলাক চোৱাটো জনাটো আমাৰ সকলোৰে মানে। চেণ্ডেল, তাৰপিছত বেগ আছে, মোনা আৰু পাতিত মাটিত বহিব পৰা ঢাৰি, পাতি তেনেকুৱা ধৰণৰ আছে। এইবিলাক ডেকৰেটৰ বস্তু আছে, কাপোৰ আছে, চুইদাৰ আছে, ছোৱালী ল'ৰা সকলোৱে পিন্ধিব পৰা কাপোৰ পোৱা যাব ইয়াত। আৰু এতিয়া দেখুৱাম এয়া চেণ্ডেল আছে, তাৰপিছত কাপোৰ আছে আৰু এইবিলাক ফুলদানি
মানে কাঠত মানে কাগজ এনেকৈ ডেক'ৰেট কৰি বনাই এইকেইটা ডেক'ৰেট কৰিব পৰা যায়। ভগৱানৰ মূৰ্তি আছে, লাফিং বুদ্ধা, তাৰপিছত গণেশ বাবা, আৰু এয়া হ'ল ডিঙিত পিন্ধিব পৰা মণি, তাৰপিছত কাণফুলিও আছে সিফালে, আৰু এইবিলাক বেগ আছে মানে এৰা সূতা সেনেকৈ দি বনোৱা, তাৰপিছত ৰছীবিলাকেৰেও বনোৱা কিছুমান বস্তু দেখা পালোঁ। এতিয়া আকৌ গৈ আছোঁ বেলেগ এখন চাবলৈ। বেলেগ এখন মেলা নহয়, একেখন মেলাতে বেলেগ এটা বস্তু। আৰু এইখিনি দেখিবৰ কাৰণে একদম পিতলৰ মানে কাপ যিটো আমি নৰ্মেলি চাহ খাওঁ তেনেকুৱা কাপৰ নিচিনা লাগিছে, কিন্তু বিশ্বাস কৰক গোটেই কাপখিনি মাটিৰে বনোৱা, সম্পূৰ্ণ মাটি। চুই চালে গম পোৱা যায় মাটি মাটি লাগে, দেখিলে নালাগে। দেখিলে লাগে এনে অৰিজিনেলি যিবিলাক কাপ তেনেকুৱা যেন লাগে। এইবিলাক দৈনিক ৰুমত সজাব পৰা ডেক'ৰেটৰ বস্তু। অসমৰ এটা সম্পদ বনাই থৈছে, দেখিব খুবেই ভাল লাগিল এইখিনি আগৰ। এতিয়া আমি চাম কিছুমান কাপোৰ কালেকশ্যন, মানে ভিতৰলৈকে যাম যদি পাৰোঁ, যদি নোৱাৰোঁ বাহিৰতে চাব আৰু। এই মানুহকেইগৰাকীয়ে নিজ হাতেৰে বাঁহেৰে সামগ্ৰী তৈয়াৰ কৰি আছে আৰু এইবিলাক বিক্ৰী কৰিছে। বিক্ৰী কৰাটো মেইন কথা নহয়, কিন্তু কিমান সাধাৰণেৰে তেওঁলোকে বনাইছে চাবলগীয়া আছিলে। এই সকলোবিলাক লাইভ বনাই আছে তেওঁলোকে, লাইভ বনাই মানে নিজ হাতেৰে তৈয়াৰ কৰিছে, কৰি কেনে ডেক'ৰেট কৰিছে, দেখুৱাইছে। কোনোবাই যদি ইচ্ছা কৰি নিব পাৰে, আৰু চাই পেলাই আপলোডো হ'লেও মানুহে ইমান কষ্ট কৰিব পাৰে। আৰু এইবিলাক সম্পূৰ্ণ বস্তু আছে আৰু দেখিবলৈ পাব আগলৈকে। আৰু যিহেতু হস্তমেলা, হাতেৰে বনোৱা চব বস্তু দেখা পাম, কাৰণ মানে মই কৈছোঁ নহয় হস্তমেলা মই চাইছোঁ মানে মোৰ মনত ৰখি গৈছে লাইফত। মানে ইমান আচৰিত বস্তু দেখা পালোঁ নিজ হাতেৰে। তেওঁলোকে বনাই আছে, বনাই তেওঁলোকে মানুহক দেখুৱাই আছে। তাৰ ভিতৰত যদি কোনোবাই ল'ব বিচাৰিছে ল'ব পাৰে। সাধনা থাকিলে কি নোৱাৰে কাম কৰিবলৈ মানুহে। হাতেৰে বনাইছে, বাঁহৰ সামগ্ৰীত ৰাতি দিন তৈয়াৰ কৰিছে, কাৰণ এই মেলাখনেই হৈছে কেইবাদিনৰো। আৰু ইমান কিউট পোৱালি, মানে মুৰ্গী কুকুৰাৰ পোৱালি, আই থিংক মুৰ্গী বা কুকুৰাৰ পোৱালি হ'ব, তেনেকৈ বনাইছে। আৰু বাঁহৰ খৰাহীত ভৰাই থৈ দিছে। এইবিলাক বাঁহেৰে বনোৱা বস্তু, আৰু মুখাবিলাক কাঠৰ আছিলে, আৰু এইবিলাক কাপোৰ মানে ঠাণ্ডাত ল'ব পৰা। আৰু এয়া বাঁহৰ চুঙাত ফুলৰ দানি সজাইছে। এইকেইটা ডম্বৰু, ঢোল আপোনালোকে দেখা পাইছেই। আৰু এইবিলাক বাঁহী, স্পীকাৰ চববিলাক বস্তু আছে। আৰু ডেক'ৰেট কৰিব পৰা, সজাব পৰাকৈ ফুলৰ দানি টাইপত বনাইছে। লাইট লগাব পৰা ব্যৱস্থা কৰি দিছে, তাতে আমি লাইট লগাই পেলাই ইউজ কৰিব পাৰিম। আৰু এইবিলাক ফুলৰ মাজত লাইট তেনেকৈ বনাইছে আৰু হাতেৰে। এই লাইটটো মোৰ খুব ভাল লাগিছিলে, কিন্তু ল'ব নোৱাৰিলোঁ। আৰু এই ফুলখিনিও বহুত ভাল লাগিছিলে, চবখিনিও ভালেই লাগিছে, কিয় বেয়া লাগিব। ইমান কষ্ট কৰি বনাইছে, মই ইমান ধুনীয়াকৈ চাইছোঁ। বাদ্যযন্ত্ৰৰ লগতে এইবিলাক হাতেৰে বনোৱা বিচনী আছে, তাৰপিছত সুন্দলা টাইপৰ আছে, কিন্তু সুন্দলা নহয়, খৰাহী আছে, মূৰত মাৰিব পৰা বেড ক্লিপ টাইপৰ আছে। এয়া হ'ল বাঁহেৰে বনোৱা সঁজুলি, আৰু এইকেইটা হৈছে নাও বনাই থৈ দিছে, আৰু সেয়া ডলা, তাৰপিছত এয়া ডেক'ৰেট কৰিব পৰা সামগ্ৰী।
আমাৰ পিয়াক্ষীয়ে ধুনীয়াকৈ ফুল মানে ফটো উঠাইছে। তাৰপিছত এইবিলাক চৰাই কণী চৰাই বাঁহ বনাই ধৰিছে আৰু এইখিনি দেখিছে ইয়াৰ আগত দেখাইছিলোঁৱে। তাৰপিছত এইখন হৈছে মহানন্দ কালজানি আলিপুৰ দুৱাৰৰ পৰা আহিছে, মানে ৱেষ্ট বেংগলৰ এখন ডিষ্ট্ৰিক্ট হয়, তাৰ পৰা আহিছে। তেওঁলোকৰ কালচাৰেল যিটো হয় চ' তেনেকৈ বনাইছে আৰু বনাই পেলাই দেখুৱাইছে। ল'বও পাৰে। প্ৰাইচবিলাক অকণমান বেছিও হয়, কিন্তু কাগজ এয়া হৈছে কাগজেৰে কাটি বনাইছে। মানে এখন মানে ভগৱানৰ হেৰি এখনো আছিলে, তাতে কাগজ কাটি বনাইছে সেইখিনি বস্তু। আৰু লাইভ বনাই আছে, মানুহজনে বনাই আছে, তাত এনেকৈ দেখাইছে। তাত প্ৰাইচবিলাকো উল্লেখ কৰা আছিলে, কিছুমান প্ৰাইচ আছিলে আৰু অলপ দামটো বেছিয়ে হয়, কিন্তু তথাপিও আৰু ল'ব পাৰিলেতো বিৰাট ভাল। এইবিলাক হৈছে নাৰিকলৰ যিটো মানে খোলাটো, মানে নাৰিকলটো ৰুকিলে বা নাৰিকলটো কাটিলে যিটো গোলকৈ খোলা ৰখি যায়, নাৰিকলখিনি বাহিৰৰ অংশটো, সেইটো ডেক'ৰেট কৰি বনাইছে। মানে সজোৱা বস্তু পাব তাত বা কিবা খাব কাৰণে বস্তু থ'ব পৰাকৈ বনাইছে। আৰু এইখিনি হৈছে মানে যিটো ৰছী খুটা হয় সেয়া দি বনোৱা, ডেক'ৰেটৰ কাৰণে বনাইছে, সজাই থ'ব পৰাকৈ টুপি বনাইছে। আৰু এইখিনি হৈছে সূতা, মানে সূতা নহয়, এই চৰাই যিবিলাক মানে পাখিৰ পৰা যিবিলাক নোম থাকি যায় সেয়া দি বনোৱা ডেক'ৰেটৰ বস্তু, মানে এখন ৱালত লগাই থ'ব পাৰি। আৰু চৰাই বাঁহ বনাই থৈ দিছে। তাৰপিছত আৰু এয়া চৰাই মানে দুটা চৰাইৰ মাজতো এটা বাঁহ আছে, কণীও আছে তাত। এয়া চাওক ইমান ভাল লাগিছে। মানে এইবিলাক আমি সুধিছিলোঁ, তেওঁলোকে জনাইছে যে সেয়া বোলে চৰাই পাখিৰে বনোৱা বুলি কৈছিলে। আৰু এয়া পেইণ্ট কৰিছে। আৰু ইয়াতে এইবিলাকো হৈছে ডেক'ৰেটৰে বস্তু, সজাব পাৰে, সজাই থ'ব পৰা বস্তু। এইবিলাক কালাৰ কৰি ডেক'ৰেট কৰিছে। গোলাকাৰ পৃথিৱীখন যিটো, সেইটো দৃশ্য বনাই থৈ দিছে। আৰু কিবাকিবি বহুত আছে, চববিলাক দেখিছে আপোনালোকে। আৰু এতিয়া এটা বস্তু চাওঁ আহক। এইটো চাওক, এইটো ইজিপ্ত বুলি লিখা আছে, এইটো চোলা। আমি ভাবিছোঁ এইটো পেইণ্ট কৰিছে, কিন্তু নহয়, এইটো মানুহজনীয়ে নিজ হাতেৰে সূতাৰে মানে গুলি সূতাৰে ভৰাই এইটো পেইণ্ট কৰিছে। মানে পেইণ্ট কৰা বুলি নহয়, কি ক'ম এতিয়া, চিলাই কৰিছে। চিলাই কৰাটো, ৰাইট, এইটোৱে চিলাই কৰাটোৱে হৈছে। আৰু এইবিলাক হ'ল হেৰি হয়, মানে কি কয় যে কাছ, এইটো বনাই ধৰিছে। আৰু সজোৱা বস্তু আছে। এইটো আছিল হস্তমেলাৰ পাৰ্ট 1। আৰু নেক্সট ভিডিঅ'টো অতি সোনকালেই আহি আছে, তাৰ কাৰণে চাই থাকিব লাগিব আপোনালোকে। হিমাদ্ৰীজ ব্লগ চাই থাকিব। মই যিমান জল্দি হ'ব পাৰে আপোনালোকক নেক্সট পাৰ্টটো আনি দিম। আৰু ধামাকা হ'বলৈ গৈ আছে ভিডিঅ'টো। আৰু আপোনালোকে চাই থাকিব। আশা থাকিল ভাল পালে, চাই পেলাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। যদি কোনোবা নতুনকৈ ভিজিট কৰিছে দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ এভৰিৱান। গুড নাইট, টাটা, বাই বাই।